নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, তোমালোকে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাক নিশ্চয় জানা। আজি তেওঁৰ বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল, বলা ভিডিঅ'টোলৈ। তেওঁৰ জন্ম হৈছিল 1995 চনৰ 6 আগষ্ট তাৰিখে নলবাৰীত। ডিম্পু বৰুৱাৰ মাকৰ নাম লতিকা বৰুৱা আৰু দেউতাকৰ নাম পীতাম্বৰ বৰুৱা। ডিম্পু বৰুৱাৰ ৰিয়েল নাম হৈছে ডিম্পু বৰুৱা আৰু নিকনেম হৈছে ডিম্পু। অকুপেশ্যন হিচাপে তেওঁ এজন ইউটিউবাৰ আৰু আনফালে টিচাৰ। মধুবন প্ৰাথমিক বিদ্যালয়ৰ পৰা ডিম্পু বৰুৱাই শিক্ষা লাভ কৰিছিল। ইউটিউবৰ ক্ষেত্ৰত ডিম্পু বৰুৱাৰ দুটা চেনেল আছে। এটা হৈছে ডিম্পু বৰুৱা, যিটোৰ ছাবস্ক্ৰাইব হৈছে 15.3 লাখ, আৰু আনটো হৈছে ডিম্পুজ ব্লগ, যিটোৰ ছাবস্ক্ৰাইব হৈছে 22.2 লাখ। ইনষ্টাগ্ৰামৰ ক্ষেত্ৰত 888,000 ফলোৱাৰ্ছ আছে। বন্ধুসকল, ডিম্পু বৰুৱাৰ কাৰণে ইমানখিনিয়েই আছিল। গতিকে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।